নমস্কাৰ বন্ধুসকল, মই ডাক্তৰ অজিত পটংগীয়া, এজন চিকিৎসক আৰু এণ্টাৰপ্ৰুনাৰ। এতিয়াও বহুতে মোক সুধি থাকে পাই কইন আৰু পাই নেটৱৰ্ক কি, বা মই যোগ দিব বিচাৰোঁ, বা মই জানিব বিচাৰোঁ ই ঠগ নেকি, ইয়াৰ পৰা মোৰ ডাটা চুৰ হ'ব নেকি, ইত্যাদি ইত্যাদি বহুত কথা। আপোনালোকক পাই নেটৱৰ্ক কি কোৱাৰ আগতে মই আপোনালোকৰ মনৰ এই সন্দেহ আঁতৰাব খোজোঁ যে ই কোনো নেটৱৰ্ক বা MLM কোম্পানী নহয়। পাই হৈছে বিটকইন, এথেৰাম আদিৰ দৰে এক নতুন ক্ৰিপ্ট'কাৰেঞ্চি, যাক আপুনি আপোনাৰ ফোনৰ পৰা অতি সহজে মাইন বা উপাৰ্জন কৰিব পাৰে। পাই কোনো ঠগ প্ৰবঞ্চনা কৰিবলৈ উলিওৱা এপ নহয়। দৈনন্দিন লোকসকলৰ ক্ৰিপ্ট'কাৰেঞ্চিৰ অধিক প্ৰৱেশ অধিকাৰ দিবলৈ আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ স্নাতকৰ এটা দলৰ দ্বাৰা এটা প্ৰয়াস মাথোঁ। পাই বিনামূলীয়া ধন নহয়, ই হৈছে এক ক্ৰিপ্ট'কাৰেঞ্চি বা ডিজিটেল ধনৰ নতুন প্ৰকাৰ, যাক চৰকাৰ বা বেংকৰ পৰিৱৰ্তে এটা বিকেন্দ্ৰীকৰণ বা ডিচেণ্ট্ৰেলাইজ ব্যৱস্থাৰ দ্বাৰা ৰক্ষণাবেক্ষণ আৰু সুৰক্ষিত কৰি ৰখা হয়। আজি আপুনি এই মুদ্ৰা সুৰক্ষিত কৰাত সহায় কৰি আৰু পাই বিশ্বস্ত নেটৱৰ্ক বৃদ্ধি কৰি পাই মাইনিং বা উপাৰ্জন কৰিব পাৰে। যদিও বেছিভাগ ক্ৰিপ্ট'কাৰেঞ্চি যেনে বিটকইন, এথেৰামৰ দৈনন্দিন লোকসকলৰ বাবে ব্যৱহাৰ আৰু প্ৰৱেশ অধিকাৰ ৰখাটো অতি কঠিন। পায়ে ক্ৰিপ্ট'কাৰেঞ্চিৰ শক্তি আপোনাৰ হাতৰ তলুৱাত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, আৰু ই হৈছে এক দীৰ্ঘম্যাদী প্ৰকল্প যাৰ সফলতা ইয়াৰ সদস্যসকলৰ সামূহিক অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। পাই মূল দলটোত দুজন আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ডক্টৰেট আৰু এজন ষ্টেনফৰ্ডৰে MBA নেতৃত্বত গঢ়ি উঠিছে। তেওঁলোকে ষ্টেনফৰ্ডৰ ব্লকচেইন কমিউনিটি গঢ়ি তোলাত সহায় কৰিছিল। তেওঁলোকে এই প্ৰকল্পৰ অংশীদাৰসকলক সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু সততাৰে সৰ্বোচ্চ মানদণ্ড বজাই ৰখাৰ কথা দিছে। যিকোনো মানুহে পাই এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি তাৰ মুখ্য মেনুত কোৰ টীম পৃষ্ঠাত তেওঁলোকৰ নাম আৰু তেওঁলোকৰ বিষয়ে অধিক জানিব পাৰে। যিসকলে ক্ৰিপ্ট'কাৰেঞ্চি বৰ্তমানলৈকে বিনামূলীয়াকৈ ঘটাৰ সুযোগ লোৱা নাই, সেইসকলে হয়তো বুজিব পৰা নাই যে জীৱনত কি এটা ডাঙৰ সুযোগ হেৰুৱাইছে, কাৰণ এনেধৰণৰ সুযোগ বাৰে বাৰে জীৱনলৈ নাহে। পায়ে সদায় মানুহক অধিক অৰ্থনৈতিক মূল্য প্ৰাপ্ত কৰাত সহায় কৰিবলৈ সমৰ্পিত, যি আজি বেংক, প্ৰযুক্তিৰ আগৰণুৱা যেনে ফেচবুক, আমাজন আৰু অন্যান্য মধ্যস্থকাৰীলৈ যায়। পাই ইয়াৰ সদস্যসকলৰ সামূহিক অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি তৎক্ষণাত ধনী হ'ব বিচাৰে, পাই আপোনাৰ বাবে নহয়। পাই এক দীৰ্ঘম্যাদী প্ৰকল্প। পাইৰ লক্ষ্য হৈছে পৃথিৱীৰ সৰ্বাধিক ব্যৱহৃত আৰু বিতৰণ কৰা ক্ৰিপ্ট'কাৰেঞ্চি হোৱা। সেই লক্ষ্য প্ৰাপ্ত কৰিবলৈ পায়ে ইয়াৰ প্ৰাৰম্ভিক সদস্যসকলৰ অৱদান আগবঢ়াবলৈ উৎসাহিত কৰে, যি ইয়াৰ সফলতা নিশ্চিত কৰিব। উদাহৰণস্বৰূপে নেটৱৰ্ক সুৰক্ষিত কৰা আৰু বৃদ্ধি কৰা। প্ৰাৰম্ভিক অৱদানৰ গুৰুত্ব প্ৰতিফলিত কৰিবলৈ অধিক লোকে নেটৱৰ্কত যোগদান কৰাৰ সৈতে মাইনিঙৰ গতি হ্ৰাস হয়। যেতিয়া নেটৱৰ্কৰ এক নিৰ্দিষ্ট সংখ্যক ব্যৱহাৰকাৰী যেনে 10 নিযুত বা 100 নিযুত উপনীত হ'ব, তেতিয়া এই হাৰ অৱশেষত শূন্যলৈ হ্ৰাস পাব। সেই সময়ত বিটকইনৰ দৰে মাইনিং কৰোঁতাসকলে আৰু মাইন কৰিব নালাগে, লেনদেনৰ মাচুলৰ জৰিয়তে পুৰস্কৃত কৰা হ'ব তেওঁলোকক, আৰু নতুন মুদ্ৰা মাইনিং কৰা ইমান নহ'ব। বহুতে বুজিবলৈ টান পায় যে এই প্ৰকল্প কেনেদৰে কাম কৰে, লগতে তেওঁ কেনেকৈ অধিক পাই মুদ্ৰা অৰ্জন কৰিব পাৰে। এই এপটোৱে আপোনাৰ পাই কমিউনিটিৰ ভিতৰত থাকি পাই মুদ্ৰা অৰ্জন কৰিবলৈ অনুমতি দিয়ে। আপুনি যিমানে অধিক অৱদান আগবঢ়াব, সিমানেই অধিক উপাৰ্জন কৰিব পাৰিব। পাই উপাৰ্জন আৰম্ভ কৰিবলৈ প্ৰতি 24 ঘণ্টাত এপটোত লগ ইন কৰিব লাগিব আৰু মাইনিং কৰিবলৈ তাত থকা টেপ টু আৰ্ণ বটনটো টিপিব লাগিব। আপুনি মাইনিং কৰাৰ পিছত আপোনাৰ বিশ্বাসী বন্ধু আৰু পৰিয়ালৰ সদস্যক যোগদান কৰিবলৈ আমন্ত্ৰণ জনাই আপোনাৰ প্ৰতি ঘণ্টাত পাই উপাৰ্জনৰ হাৰ বৃদ্ধি কৰিব পাৰে। 3 দিন মাইনিং কৰাৰ পিছত আপুনি আপোনাৰ চিকিউৰিটি চাৰ্কলটো নিৰ্মাণ কৰি আপোনাৰ উপাৰ্জন অধিক বৃদ্ধি কৰিব পাৰে, যি নেটৱৰ্ক সামগ্ৰী সুৰক্ষাত অৰিহণা যোগায়। বহুতে সোধে মই 24 ঘণ্টা এই এপটো মুকলি কৰি ৰাখিব নালাগে। আপোনালোকে এই এপটো 24 ঘণ্টা মুকলি কৰি ৰাখিব নালাগে। এই এপটোৱে মোৰ বেটাৰী বা ডাটা ব্যৱহাৰ কৰে নেকি? নকৰে। আপুনি পাই প্ৰকল্পটো মুকলি কৰি ৰখাৰ কোনো প্ৰয়োজন নাই। পায়ে আপোনাক ফোনত কোনো ধৰণৰ প্ৰভাৱিত নকৰে, আপোনাৰ বেটাৰীও শেষ নকৰে বা আপোনাৰ নেটৱৰ্ক ডাটাও ব্যৱহাৰ নকৰে। আপুনি লাইটনিং বুটামটো মাৰিলে আপুনি আনকি এই এপটো বন্ধ কৰিব পাৰে আৰু আপোনাৰ পাই মাইনিং কৰা কিন্তু বন্ধ কৰিলেও অব্যাহত থাকিব। তেন্তে আপুনি আপোনাৰ বেটাৰী বা ডাটা খৰচ নকৰাকৈ কেনেকৈ ক্ৰিপ্ট'কাৰেঞ্চি মাইনিং কৰিব পাৰে? বিটকইনৰ দৰে
ক্ৰিপ্ট'কাৰেঞ্চি হিচাপে আপোনাৰ ফোনৰ শক্তি খৰচ কৰাৰ পৰিৱৰ্তে সদস্যসকলে ইজনে সিজনৰ বিশ্বাসযোগ্যতা ৰাখি পায় ইয়াৰ হিচাপ সুৰক্ষিত কৰাৰ এটা অট'মেটিক প্ৰক্ৰিয়া চলাই ৰাখে। ই ইণ্টাৰলকিং সুৰক্ষা চক্ৰৰ এক নেটৱৰ্ক গঠন কৰে যি নিৰ্ধাৰিত কাৰ্য সম্পাদন কৰে। এই নতুন পদ্ধতিটোৱে আপোনাৰ সামাজিক সংযোগ ব্যৱস্থাবোৰ ব্যৱহাৰ কৰি আপোনাৰ ফোনত ক্ৰিপ্টো মাইনিং অনুমতি দিয়ে। কোনো বিত্তীয় ব্যয় বা বেটাৰী খোৱা আদি কাম নকৰে। অধিক সঠিক আৰু বিতং ব্যাখ্যাৰ বাবে পাই এপৰ হোৱাইট পেপাৰত কাৰিকৰী বিষয়ত লিখাটো পঢ়িব পাৰে। ধন্যবাদ।